Hello guys, welcome back to my YouTube channel. তো এয়া দেখিছে গাহৰি মাংস আৰু আজি বনাম গাহৰি মাংস ড্ৰাই ফ্ৰাই আৰু তাৰ লগতে থাকিব আমাৰ ঘৰতে হোৱা লাই শাক। তো এয়া দেখিছে লাই শাক আৰু ধনিয়া পাত আমাৰ ঘৰতে লগোৱা হয় আৰু লাই পাত কেইখিলা দেখিছেই ইমান ডাঙৰ ডাঙৰ হৈ আছিলে। তো গাহৰি মাংসৰ লগত খাবলৈ ছিগি আনিলোঁ। আৰু এতিয়া মাংসখিনি কুকাৰত দি অলপ টাইম বইল কৰি ল'ম যিহেতু ফ্ৰাই বনোৱা হ'ব। চ' বইল কৰি লোৱাটো ভাল হয়। তো এতিয়া এইখিনি বইল কৰি ল'ম। তো এয়া মাংসখিনি বইল কৰি লোৱা হৈ গ'ল। আৰু এইফালে এয়া পিঁয়াজ আদা নহৰুখিনি মই পেষ্ট বনাই ল'লোঁ। এয়া তেল গৰম হোৱাৰ লগে লগে মই পিঁয়াজখিনি দি দিলোঁ আৰু আদা নহৰু পেষ্টখিনি মই এতিয়া অলপ দিম আৰু অলপ মই ৰাখি থৈছোঁ পাছত দিবলৈ। আৰু এতিয়া মই মাংসখিনি দি দিছোঁ আৰু ইয়াত নিমখ হালধি জলকীয়া দি মাংসখিনি এনেকৈ অলপ টাইম ৰাখি দিম। আৰু গাহৰি মাংস যিহেতু মছলা নিদিয়াকৈয়ে খাবলৈ ভাল লাগে, তো মই ইয়াত বেছি মছলা দিয়া নাই, অকল মই জিৰা অলপ দিছোঁ। আৰু এইফালে আলু দুটা সৰু সৰুকৈ কাটি ল'লোঁ আৰু এতিয়া আলুখিনিও দি দিম। আৰু আলুখিনি দিয়াৰ পাছতে মই বিলাহী এটাও দিছিলোঁ, সেইটো মই ভিডিঅ' কৰিব পাহৰি গ'লোঁ। আৰু এতিয়া দিছোঁ মেইন বস্তুটো লাই শাক, আৰু শাক যিহেতু জহি যোৱাৰ পিছত কমি যায়, চ' ডাঙৰ ডাঙৰ কৰিয়ে দি দিছোঁ। তো এয়া মাংসখিনি হৈ গৈছে আৰু লাষ্টত মই ধনিয়া পাত অলপ দি দিছোঁ। তো এয়া মোৰ আজিৰ গাহৰি মাংস ৰেডি। আৰু মোৰ আজিৰ ভিডিঅ' ইমানেই আছিলে। মোৰ ভিডিঅ'বোৰ যদি আপোনালোকৰ চাই ভাল লাগে তেন্তে মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আজিলৈ বাই বাই।